মানে আজি বহুত ধুনীয়া কাম এটা কৰি আছে। কি কাম কৰিছে আপোনালোকক দেখাম বাৰু। এইটো কাম মানে যেতিয়া এইটো বস্তু আনা হয় আৰু তেখেতে কৰিবলৈ পালে চাওক পুৰা মাছ বাছাত ব্যস্ত হৈ আছে। সৰু মাছ যেতিয়াই মানে বাচিব লগা মাছ অনা হয় তেখেতে পায় আৰু আমাৰ মায়েও বেয়া পায় মানে বাচিবলৈ, ময়ো বেয়া পাওঁ। খাবলৈ ভাল পাওঁ কিন্তু কৰিবলৈহে বেয়া পাওঁ। মানে পুৰা ব্যস্ত হৈ আছে। সৰু মাছ আনিছিলে, মোৱা মাছ বহুত দিন খোৱা নাই, খাবলৈ মন গৈ আছিল। সেই গতিকে আৰু তেওঁ আজি লৈ আহিলে। এতিয়া এইখিনি সৰুখিনি ইয়াতে বাছি দিয়া হৈছে আৰু ডাঙৰখিনি এইফালে তিতা হয় নহ'লে খাবলৈ, সেই গতিকে পেটুটো কাঢ়ি দিছে। আৰু এতিয়া মানে মই সকলোৱে খাবৰ কাৰণে মাছখিনি ভাজি মেলি দিম আৰু খাবলৈতো ভালেই পাওঁ নহয়নে বাৰু, কৰিবলৈহে বেয়া লাগে এইবিলাক কাম। ভাজি মেলি দিওঁ আৰু খাবই লাগিব যিহেতু দুপৰীয়া ভাত। ব'লে পাকঘৰলৈ গৈ থাকোঁ। আজি মই ভিডিঅ'টো দুপৰীয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু এতিয়াতো 2টা বাজিলেই, সেই গতিকে দুপৰীয়া ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ। আৰু এইফালে মই এতিয়া পিঁয়াজ কাটি আছোঁ। মানে তেওঁতো মাছকেইটা বাছি মেলি দিলেই আৰু ৰেডি কৰি দিছে। মই মানে বহুত বেয়া পাওঁ সৰু মাছ বাচিবলৈ, বিশেষকৈ পেটু কাঢ়ি থাকিবলৈ। আৰু নাকাঢ়িলেও নহয়, তিতা তিতা লাগে, পেটুটো কাঢ়িবই লগা হয়। সেই গতিকে তেওঁ সেইখিনি কৰি মেলি দিয়ে আৰু যেতিয়াই মানে বাচিব লগা মাছ অনা হয় আমাৰ তেওঁৱে কৰে। মায়েও বেয়া পায়, ময়ো বেয়া পাওঁ মানে কৰিবলৈ। কি হাঁহিছা? তেনেকৈ খাম আৰু খোৱাটোতো ভালেই লাগে নহয়নে বাৰু, কৰিবলৈহে বেয়া লাগে। আজি যিহেতু দেৱালী, আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা হেপী দেৱালী। গধূলি আপোনালোকক দেখাম বাৰু, যদিহে পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। প্ৰথম দেৱালী দিনাখনতো আপোনালোকক একো দেখাবই নোৱাৰিলোঁ, কাৰণ ইমানেই বৰষুণ, পাতিবই নোৱাৰিলোঁ দেৱালী। চাকি জ্বলাবলৈও ভালদৰে নোৱাৰিলোঁ বাহিৰত, এনেই নিয়মটো কৰি ৰাখিলোঁ আৰু আজি জ্বলাম। আৰু আজিও বতৰটো বৰ ভাল নহয়েই, অলপ মুকলি কৰি দিছে। আৰু এতিয়া যি কি নহওক আজি কেইটাকে জ্বলাম বুলি ভাবিছোঁ। আৰু যদিহে বতৰটো ভালে ৰাখে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই আপোনালোকক দেখাই থাকিম। যদিহে পাৰোঁ দেৱালী আপোনালোকক গধূলি কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আগলৈকে। এইফালে মোৰ এতিয়া পিঁয়াজ কাটাও হৈ গ'ল। এতিয়া চাওক মোৰ পিঁয়াজ কাটাও হৈ গ'ল। এতিয়া মাছকেইটা ভাজি দিওঁ। এইবাৰ মাছ বছাৰ পাছত আমাৰ এখেতৰ পাল পৰিছে কলডিল কটাৰ। চাওক মানে মায়ে কৰে বাৰু, কলডিল চলডিল কটা মেলা কৰে। আজি মা নাই, মাও নাই, খুৰীও নাই, মানে তাৰ লগত ৰাজগড়লৈ গৈছে। সেই গতিকে ঘৰত কোনো নাই, আমি 2টা আছোঁ, ককা আছে আৰু মইনা আছে। সেই গতিকে এতিয়া মাৰ কামখিনি মই কৰিব লগা হৈছে আৰু ভজা মেলা। আৰু এইফালে মানে অলপমান আমাৰ এখেতে সহায় কৰি দিছে আৰু সেইটোতো কৰিবই লাগিব নহয়নে বাৰু। অকলে থাকিলে কাম এটা সহায় কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়, সেইটো কৰি দিয়ে বাৰু, নকৰে বুলিও নকওঁ। এইফালে কলডিল কাটি আছে পুৰা। আজি এনেকৈ খাব লাগিব আৰু কলডিল ভাজিম, তাৰপাছত মাছ ফ্ৰাই কৰি দিছোঁ, তেনেকৈ খাম আৰু আজি ভাত সাজ। গধূলি আজি যিহেতু দেৱালী, সেই গতিকে ৰুটি খাম বুলিয়ে ভাবি আছোঁ। আজি হয় দেখাম আৰু আপোনালোকক যদিহে পাৰোঁ তেতিয়াহ'লে। টাৱাখন মানে অকণমান সৰু হ'ল আৰু মাছটো বেছি হৈ গ'ল। মই একে কোবতে দি দিলোঁ, সেই গতিকে এতিয়া লৰাবলৈ দিগদাৰ হৈছে। আপোনালোকক ইয়াতে আৰু এটা কথা কওঁ, আপোনালোকে কোনো যাতে আমাৰ পাকঘৰটো চাই নাহাঁহে, ইমান লেতেৰা বুলি ভাবিব। আপোনালোকে চাওকচোন বেৰবোৰ অৱস্থা বেয়া হৈ আছে, মানে ফাটি গৈছে বেৰবোৰ। কাৰণ আমাৰ সেইটো ঘৰ মানে বনাই হোৱাৰ পাছত পাকঘৰটো দৰকাৰ হয় নহয়নে বাৰু। লৰালৰিকৈ বনালে আৰু এনেকৈ সোমাই দিয়া হ'ল, যেনে তেনে কৰি সোমাই দিলোঁ আৰু পাকঘৰটো ভালদৰে বনোৱাই নহ'ল। এইটো ঘৰ যিহেতু আমাৰ ভাঙি দিয়া হ'ব পাকঘৰটো, সেই গতিকে এইটো ভালো কৰা নাই। আপোনালোকে যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে গম পাইছে আমাৰ আগফালে ঘৰ বনাই থকা হৈছে। এতিয়াও যেতিয়া সেই ঘৰটো হ'ব, মানে আগৰ পুৰণা ঘৰটোলৈ এই পাকঘৰটো লৈ যোৱা হ'ব, ভাল কৰা নাই আৰু এনেকৈ থৈ দিছে। এইবোৰ বেৰ চেৰ ফাটি গৈছে, দেখিছেনে, একদম অৱস্থা বেয়া হৈ আছে। কোনো যাতে নাহাঁহে আৰু পাকঘৰটো এনেকুৱা অৱস্থা দেখি। মই পাকঘৰটো মানে ভালদৰে নেদেখাওঁৱেই, এনেই ভাত শাক বনালে ভাত শাকবোৰহে দেখুওৱা হয়। পাকঘৰটো আপোনালোকে দেখি কিজন হাঁহিব, সেই গতিকে মই দেখুওৱা নহয় আৰু। সেইটো ঘৰ হোৱাৰ পাছত মানে এই পাকঘৰটো তালৈ নিয়া হ'ব তেনেকৈ। এইফালে এতিয়া আমাৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মই বনাম কলডিলৰ ভাজি।
মাছকেইটা মানে মই ইয়াৰ পৰা কাঢ়ি দিওঁ এনেকৈ। ৰেডি কৰি ৰাখিছোঁ ভাজিবৰ কাৰণে। আৰু অকণমান আদা নহৰু এনেকৈ থেতেলিয়াই লৈছোঁ। এইফালে আমাৰ তেল গৰম হৈছে আৰু তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে আদা ৰচুনৰ আৰু নহৰু পেষ্ট দি দিওঁ। মই শুকানকৈ ভাজিছোঁ, মানে তেলতে শুকান কৰি দিছোঁ। বৰ পানী দিলেও খাই ভাল নালাগে, আৰু কলডিল সদায় এনেকৈ খাই ভাল লাগে। ৰেডি হ'লেই আৰু মাহঁত আহি গ'ল ৰাজগড়ৰ পৰা। এখন বনাই আনিলে ন, এখন মানে বেয়া হৈ আছিল, অকণমান নতুন হয়, এতিয়া বনাই আনিছে। ইউজ কৰাই নাই মানে, এখন উলিয়াই লগাম বুলি ভাবোঁতে কিবা এটা জ্বলি গ'ল মানে। এইফালে এতিয়া আমাৰ এওঁলোকক ভাত খাবলৈ দিছোঁ। এইফালে ককা, এইফালে হাজবেণ্ড, মাহঁত আহিলে। মাহঁতে এতিয়া আহি চাহ খাইছে, কাৰণ এফালৰ পৰা আহিলে লাল চাহ একাপ খালেহে মনটো ভাল লাগে। সেই গতিকে চাহ একাপ খাই লওঁ বুলি ক'লে, তাৰপাছত ভাত খাম বুলি ক'লে। আজি কালী পূজাও, গধূলিৰ কাৰণে চাকি বন্তিও ঠিক কৰিব লাগিব। সেই গতিকে লৰালৰিকৈ ভাতকেইটা খাই লওঁ, তাৰপাছত আকৌ গা চা ধুই আকৌ ঘৰৰ কাৰণে চাকি তাকি ৰেডি কৰিব লাগিব। আপোনালোকক দেখাই থাকিম বাৰু, ভিডিঅ'টো চাই থাকক। মই এতিয়া খাই লওঁ তেতিয়াহ'লে ভাতকেইটা। এইফালে আমাৰ এতিয়া দুপৰীয়া ভাত ৰেডি। এইফালে অকণমান শুকানকৈ কলডিল ভাজি দিলোঁ, আৰু সৰু মাছ ফ্ৰাই কৰি দিছোঁ, এইফালে ভাজি দিছোঁ, আৰু এয়া মৰিচা আৰু আলু ভাজি। খাই লওঁ তেতিয়াহ'লে ভাতকেইটা, আপোনালোকক গধূলি লগ পাম। দেখাই দিয়া আকৌ। আৰু আলু দিব, হয় জানো? আলু দিব আৰু ফটকা। আৰু কাক দিলা ফটকা? চাওঁ ডাঙৰখিনি আছিলে নহয়, দেখাই দিয়া। ডাঙৰ ফটকা চাওঁ উলিয়াই দিয়া আকৌ। তুমি ফুটাব পাৰিবা জানো? উপায় ফুটাব। सबको यही देती संदेशा, गली गली बन के खुशी छाई रे, रोशनी की चादर ओढ़े दीपावली आई रे, गली गली बन के खुशी छाई रे, रोशनी की चादर ओढ़े दीपावली आई रे।